মাটি পাট্টা আজি আনুষ্ঠানিকভাৱে ইয়াতো 5 চনত দিছোঁ, কিন্তু অলৰেডি আমাৰ SDLECত এপ্ৰুভ কৰি থোৱা যথেষ্ট আছে, কিন্তু জাষ্ট চিম্বলিক আজি এইখিনি দিয়া হৈছে, কিন্তু এই প্ৰক্ৰিয়া চলি থাকিব। আমাৰ আজি জাষ্ট আৰম্ভণিহে হৈছে। ভাল অনুষ্ঠান হৈছে, সকলোৱে জানে আজি 24তম বড়োলেণ্ড ডে আৰু আজি BTCৰ 10খন সাব ডিভিজনত এই অনুষ্ঠানটো কৰা হৈছে আৰু চেণ্ট্ৰেলি আমাৰ মেইন কাৰ্যসূচী কোকৰাঝাৰ ছেক্ৰেটাৰিয়েট কৰা হৈছিল, য'ত নেকি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত হৈছে আৰু য'ত আমাৰ BTCৰ মুৰব্বী ভাগৱত ছাৰ ডাঙৰীয়া আছে। তো আজি খুব সুন্দৰ অনুষ্ঠান, আমি তেখেতসকলৰ লাইভ টেলিকাষ্টটো আমি ইয়াত দেখা পাইছোঁ আৰু ইয়াতো আমাৰ খুব ভাল অনুষ্ঠান হৈছে। ৰাতিপুৱাৰ পৰা আমাৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি দিয়া আৰু 10 ফেব্ৰুৱাৰীটো চৰ্চা কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই ডিবেট কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন ইত্যাদি কাৰ্যসূচী লোৱা হৈছে। আৰু আজি আমাৰ বৰ্তমান আগ্ৰামা নেতৃত্বৰ যি BPF চৰকাৰ, সেই BPF চৰকাৰখন মাত্ৰ 3 মাহ পাৰ হৈছে। এই 3 মাহত যোৱা নিৰ্বাচনত আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ, এই প্ৰতিশ্ৰুতি দিয়াখিনি আমি কাৰ্যক্ষেত্ৰতে কৰিছোঁ, এইটো আজি মানে বাস্তৱত দেখাবৰ কাৰণে আজি উপযোগী কৰা হৈছে। তো খুব ভাল অনুষ্ঠান হৈছে। আজি বেৰগাঁৱত আহি খুব ভাল লাগিল আৰু আজি আমাৰ বাবে এটা ভাল খবৰ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া BTC অঞ্চলৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে, বিশেষ কৰি দলং আৰু ৰাস্তা বনাবৰ কাৰণে 1000 কোটি টকা পেকেজ আমাক দি গৈছে। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কথা কৈ গৈছে তেখেতে, ওদালগুৰি মেনেজ ছেক্ৰেটাৰিয়েট যে বনাব, ইয়াৰ কাৰণে আধাৰশিলা স্থাপন অহা 13 তাৰিখত কৰিব, এই কথাখিনিও কৈছে। আৰু তেখেতে এটা কথা কোৱা নাই, বড়োলেণ্ড গেষ্ট হাউচ অকল চেন্নাইৰ কথা কৈছে, অকল চেন্নাই নহয়, মুম্বাইতো এই বছৰতে বড়োলেণ্ড গেষ্ট হাউচ বনোৱা হ'ব। তো তেনেকুৱা ধৰণে আমি বিভিন্ন ধৰণে কাম কৰিছোঁ। আজি মাটি পাট্টা দিয়া হৈছে বিভিন্ন ব্যক্তিসকলক, তাৰপিছত আজি নিবনুৱা যুৱক যুৱতী যাতে সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰি ল'বৰ বাবে তাৰ কাৰণে 2 লাখ টকাকৈ আজি এককালীন অনুদান দিয়া হৈছে, এইটোও দিয়া হৈছে। মহিলা আত্মসহায়ক গোটক 15,000কৈ প্ৰায় BTC অঞ্চলত ক'বলৈ গ'লে মোটামুটি 50,000তকৈ অধিক আত্মসহায়ক গোটক আজি এককালীন অনুদান দিয়া হৈছে। আৰু গৰীব দুখীয়াসকল যাতে কিবা কিবি সৰু সুৰা কাম কৰি খাব পাৰে, ইয়াৰ বাবে প্ৰায় 50,000তকৈ অধিক ব্যক্তিসকলক 10,000কৈ টকা দিয়া হৈছে আৰু প্ৰায় 5,000 মান ছিনিয়ৰ চিটিজেন ব্যক্তিসকলক আজি 10,000কৈ এককালীন অনুদান দিয়া হৈছে। ভিতৰত ইয়াত হেৰি হ'ব, গৰীব দুখীয়াক 10,000 দিয়াটো প্ৰায় হেৰি হ'ব 6,000 হ'ব আৰু তাৰপিছত চেল্ফ হেল্প গ্ৰুপ কমেও 4,000 হ'ব আৰু 2 লাখ টকা অনুদান এইটো 500 হ'ব। তেনেকুৱা ধৰণে ইয়াত দিয়া হৈছে। মাটি পাট্টা আজি আনুষ্ঠানিকভাৱে ইয়াতো 5 চনত দিছোঁ, কিন্তু অলৰেডি আমাৰ SDLECত এপ্ৰুভ কৰি থোৱা যথেষ্ট আছে, কিন্তু জাষ্ট চিম্বলিক আজি এইখিনি দিয়া হৈছে, কিন্তু এই প্ৰক্ৰিয়া চলি থাকিব। আমাৰ আজি জাষ্ট আৰম্ভণিহে হৈছে। শ্বহীদ পৰিয়াল বেৰগাঁৱতো বহুত শ্বহীদ পৰিয়াল আছে। আজি আপোনালোকে জানে বেৰগাঁও মানে আমাৰ দেৱনাথ বসুমতাৰী, বেৰগাঁও মানে আমাৰ মন্থাইগৰা বডোচা, বেৰগাঁও মানে আমাৰ কি কয় বৰদানা দৈমাৰী। তো তেনেকুৱা বিভিন্ন শ্বহীদ আছে, প্ৰায় 250 মান আছে না, 250 মান শ্বহীদ পৰিয়াল আছে। তেখেতসকলক আজি আমি সন্মান যাচিছোঁ, শ্ৰদ্ধা যাচিছোঁ আৰু তেখেতসকলৰ কাৰণে আমাৰ যি এটা আঁচনি আছিলে শ্বহীদ পৰিয়ালক 5 লাখকৈ টকা দিয়া, যোৱাবাৰ আমাৰ চৰকাৰ থাকোঁতে আমি আৰম্ভ কৰিছিল। ইয়াৰ প্ৰক্ৰিয়া আমি প্ৰথম আৰম্ভ কৰি যোৱাবাৰ যিহেতু মাজত আমাৰ চৰকাৰ নাছিলে, যোৱা চৰকাৰখিনি কিমান দিছে দিয়া নাই আমি ক'ব নাযাওঁ। এই বছৰতো আমি শ্বহীদ পৰিয়ালক 5 লাখ টকা দিয়া কামটো আকৌ আমি আৰম্ভণি কৰিম।